বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰী হাস হে ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল মিৰুজ ব্লগ বন্ধুসকল প্ৰথমতে মই পহিলা বহাগৰ দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা সমূহ অসমবাসী ৰাইজক মোৰ ইউটিউব চেনেলৰ পৰা ৰঙালী বিহুৰ অলেখ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ যে কাৰ্যালয় শ্বহীদ ভৱন বাকৰিত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী উন্নতি সভাৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে বহাগ বিহু উদযাপন কৰিবলৈ লোৱা হৈছে আৰু এই বিহুত বিশেষভাৱে আকৰ্ষণ হিচাপে মাতিছে তেজপুৰৰ জনগোষ্ঠীয় বিহু নৃত্য থেস্পিয়ান আৰু থেস্পিয়ান বুলি ক'লেই আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে জানে যে বিভিন্ন জনগোষ্ঠীয় বাৰে ৰহণীয়া যি নৃত্য বিভিন্ন বাদ্য বজোৱাই আচলতে ৰাইজক আকৰ্ষণ কৰে আৰু সেই থেস্পিয়ানে আহিছে নলবাৰী শ্বহীদ ভৱন বাকৰিত গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু থেস্পিয়ানৰ যি আচলতে কলা তেওঁলোকৰ যি বিহু নৃত্য যি বাৰে ৰহণীয়া সাংস্কৃতিক অসমীয়া যি বিভিন্ন সংস্কৃতিৰ লগত জড়িত বড়ো কছাৰী তিৱা চাহ জনগোষ্ঠী সকলোবিলাক দেখিবলৈ পাব এই ভিডিঅ'টোত গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষ হ'ল